নতুন বছৰত ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত তিতাবৰ ছুইমিং পুলৰ অভিভাৱকসকলৰ বনভোজৰ কিছু দৃশ্যাংশ আহকচোন সকলোৱে চাওঁ অলপ। আজি বন্ধবাৰ হোৱাৰ হেতুকে আজি এই বনভোজস্থলীত বহুতো মানুহ আহিছে। তাৰ মাজতে আমি বিচাৰি এটুকুৰা ঠাই পালোঁ। এই ঠাইডোখৰতে আমি আমাৰ টেণ্টটো লগাই ল'লোঁ। বনভোজ মানে এইটো হ'ল খানা, গপচপ, নাচ গান আৰু মস্তি। খানা খাবলৈ জেগাডোখৰ পোৱাৰ লগে লগে ৰান্ধনীয়ে ভাতলৈ গুচি গ'ল আৰু বাকীসকলে গপচপ মৰাত, কথোপকথন কৰাত আৰু নাচ গানত সকলোৱে ব্যস্ত হৈ গ'ল। নাচ গানত আমাৰ কণমানি এজনীয়ে খুব সুন্দৰকৈ নাচিলে। ইয়াৰ পিছত আমাৰ অভিভাৱকসকলেও এনেই বহি নাথাকিল, তেওঁলোকেও সকলোৱে একেলগে নাচিবলৈ লাগিল। গানৰ পৰ্ব কিছু সময় স্থগিত কৰি আমি সকলোৱে ফটো তুলিবলৈ বুলি ওচৰতে থকা আমি আৰু এটা প্লেচলৈ আহিলোঁ। আৰু আজিকালি যিহেতু ফটোৱে মেইন, সেইকাৰণে আমি গোটেই টীমটোৱে এজনকৈ ফটো উঠাত ব্যস্ত হৈ গ'ল। ইফালে পাকঘৰত ৰান্ধনীয়ে ব্যস্ত আজিৰ দুপৰীয়াৰ বনভোজটো বনোৱাৰ কাৰণে, তেওঁলোকে প্ৰায় সম্পূৰ্ণ হৈছেগৈ। ইফালে দুই এটা আচল আইটেম, মানে আজিৰ বনভোজটোৰ স্পেচিয়েল আইটেম আমাৰ ছুইমিং পুলৰ ৰিংকি মেমে ব্যস্ত হৈ গ'ল বনোৱাত। সকলো অভিভাৱকে মিলি খোৱা জেগাটো ঠিক ঠাক কৰিলে, যাতে সকলো একেলগে আমি বহিব পাৰোঁ বা একেলগে খাব পাৰোঁ। আজি বনভোজটোত আইটেমে বহুত আছিল। মাছ, মাংস, পনীৰ, দালি, চব্জি সকলোখিনি আছিল আৰু খুব সুন্দৰ হৈছিল, খুব সুন্দৰকৈ ৰন্ধা হৈছিল আৰু খাই সকলোৱে খুব আনন্দ পাইছিল। খানা শেষৰ পিছত সকলোৱে মিলিজুলি আমি জেগাটো আকৌ পৰিষ্কাৰ কৰিলোঁ, বা বহা পাতিবিলাক বা আমাৰ যিবিলাক লৈ গৈছিলোঁ আমি বহিবৰ কাৰণে, সেই বস্তুবিলাক আমি অভিভাৱকসকলে মিলি সেইবিলাক উঠাই লোৱা হ'ল। অভিভাৱকসকলেই সকলোৱে লাগি ভাগি বা সকলোৱে মিলিজুলি এই যিখিনি বস্তু থাকি গ'ল, বাচন বৰ্তনসমূহ বা পানী বটলসমূহ, তেনেধৰণে একেলগে লাগি ভাগি আমাৰ গাড়ীলৈ কৰি অনা হ'ল। এটা সুন্দৰ দিনৰ যাত্ৰা, এটা বনভোজ আপোনালোকক দেখুৱালোঁ আৰু সঁচাই ভাল লাগিল বনভোজটো। আৰু এনেকৈ ধৰণে আমি গ্ৰুপ ফটো উঠিলোঁ। শেষত মানে থাকিলে বেয়া লাগিব বুলি মোৰ ফটোখনো লগাই দিলোঁ। ধন্যবাদ।